নমস্কাৰ ভৱেশ শৰ্মা নমস্কাৰ আমি এতিয়া টিহু গৈ আছো আমাৰ অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিৰ জিলা কাৰ্যনিৰ্বাহক আছে আৰু আমাৰ লগত বাটত সুশীল মেধি আমাৰ লগত জিলা সমিতিৰ উপসভাপতি পুৰণা নাট্যকৰ্মী নলবাৰী জিলাৰ তেখেতে আমাৰ লগতে যাব তো আমি আজি অকমান অসম নাট্য সন্মিলনৰ জিলা কাৰ্যনিৰ্বাহকৰ ভিডিঅ' এটি আপোনালোকলৈ আগবঢ়াম এয়া ভৱেশ শৰ্মা আমাৰ লগত আমাৰ নলবাৰী জিলা সমিতিৰ সভাপতি সুশীল মেধিদা আমাৰ লগত ওলাইছে আমি ক'ত যাম দাদা এতিয়া আমি এতিয়া টিহুৰ কাৰ্যনিৰ্বাহক জিলাৰ কাৰ্যনিৰ্বাহকত আমি যাম আমি যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া আমি টিহু আহি পালোঁ ভৱেশ শৰ্মা এইফালে সুশীল দা আৰু আমাৰ জিলা সমিতিৰ সভাপতি কোন ভট্টাচাৰ্য ডাঙৰীয়া তেখেত টিহুৰে হয় তেখেতে আমাৰ বাবে অপেক্ষা কৰি আছে আমি কিছু সময় পিছতেই কাৰ্যনিৰ্বাহ আৰম্ভ কৰিম ভট্টদা কওক কি ক'ম অলপ পিছত আৰম্ভ কৰিম আমি আমাৰ হেৰি জিলা কাৰ্যনিৰ্বাহক কাৰ্যনিৰ্বাহক আজি আমাৰ অসম নাট্য সন্মিলন নলবাৰী জিলাৰ কাৰ্যনিৰ্বাহক টিহু হাইস্কুলত আমি অনুষ্ঠিত কৰিছোঁ এখন বহুত পুৰণি হাইস্কুল এই অঞ্চলৰ 1928 চনতে প্ৰতিষ্ঠিত টিহু হাইস্কুলত আমি জিলা কাৰ্যনিৰ্বাহক আয়োজন কৰিছোঁ আমাৰ কল্পনা আছিলে যে আমি 12খন অন্তত এক্টিভ শাখা অসম নাট্য সন্মিলনৰ যি সত্তা এই সত্তাক সন্মুখত ৰাখি সহযোগত আমাৰ যিবিলাক শাখা সমিতি গঠন হৈছে আমাৰ ভাল লক্ষণ এটা আছে প্ৰত্যেকখন শাখাত তাৰমানে আমাৰ বহে আমিও ঠিক তেনেকুৱা আকাৰতে বহিছোঁ আমাৰ মেনেজিং ডিৰেক্টৰ বহি আছে ঠিক তেনেকুৱা ষ্টাইলতে যে কথাটো আমি নিৰ্ম বিশ্লেষণ বুলি কওঁ এইটো আৱশ্যকভাৱে এনেকুৱা বৈঠকত আচলতে বহুত মই ভাবোঁ এইটো এটা খুব ভাল খবৰ আৰু এটা আনন্দ খবৰ আমাৰ যিখিনি সাংগঠনিক কথা আলোচনা হৈছে বা আমাৰ বৰ এক্টিভ হিচাপে লাগি আছে আৰু আজি নলবাৰী